Hi friends, welcome to my YouTube channel Dimpi does Barpetiya suwali. হাই ফ্ৰেণ্ডছ, কি খবৰ? নিশ্চয় ভাল। আৰু বহুত দিনৰ মূৰত মই আজি আপোনালোকৰ মাজলৈ এটি নতুন ব্লগ লৈ আহিছোঁ। কিমানখিনি দেখুৱাব পাৰোঁ নাজানো, কিন্তু ব্লগটো ষ্টাৰ্ট কৰিলোঁ অলৰেডি। আচলতে মই আজি এঠাইত যাম বুলি ভাবিছোঁ। ক'ত যাম, কিয় যাম, সেইটো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া একদম ভালদৰে গম পাব। তো এতিয়া মই ৰেডি হৈ লওঁ আৰু আপোনালোকক মই ভিডিঅ'টো যিমানখিনি পাৰোঁ মই দেখুৱাই থাকিম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইখিনিতে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু নতুন কোনোবাই যদি মোৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আহক পলম নকৰাকৈ মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া মই ঘৰৰ পৰা বৰপেটা টাউন আহি পালোঁ, আৰু এইখিনিতে মই ই ৰিক্সাৰ পৰা নামি দিলোঁ, কাৰণ যিহেতু মই এইটো ৰাস্তাৰে গৈ আছোঁ, অকণমান সময় খোজকাঢ়ি গৈ আপোনালোকক আৰু এটা বস্তু দেখুৱাই দিব মোৰ বহুত মন গৈছে। তেতিয়াহ'লে আহক চাওঁ। এয়া দেখিছে, এয়া হৈছে আমাৰ অসমৰ ভিতৰত তৃতীয়তম কলেজ, মাধৱ চৌধুৰী মহাবিদ্যালয়, আমাৰ বৰপেটাৰ লগতে গোটেই অসমখনৰে গৌৰৱ। গতিকে ভাবিলোঁ এইটো ৰাস্তাৰে যিহেতু আহিছোঁ, আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ। তেতিয়াহ'লে ব'লক আগলৈকে ভিডিঅ'টো আৰম্ভ কৰি গৈ থাকোঁ আৰু আপোনালোকে চাই থাকিব। তোমালোকক বিজুলী বাজা লাগিছে, কেনেকুৱা লাগিছে আহি? একদম মজা, একদম মজা। আমাৰ পাৰ্টি এতিয়া আমি কফি চফি খাই বাহিৰত ওলাই আহিছোঁ, আৰু কিয় আহিছোঁ আপোনালোকক ক'ব এওঁলোকে।
কোৱা এতিয়া আজি মানে আমাৰ এটা গ্ৰেণ্ড পাৰ্টি আছে ইয়াতে ছাৰে গাড়ী লৈছে এখন নতুনকৈ তো তাৰ কাৰণে এটা গ্ৰেণ্ড পাৰ্টি দিছে তো আমি ইয়াতে এতিয়া আজি আহিছোঁ পূৰা এনজয় কৰিম চবে ফটো উঠাত ব্যস্ত এইটো আমাৰ চেল্ফি কুইন চেল্ফি আৰু মই হ'লো ফটোগ্ৰাফাৰ আৰু মই ক'লে কোনেও নুঠায় চবে সিহঁতে উঠি আছে আৰু মই হৈছোঁ বেকাৰ ৰৈ থকা তোমাৰ এখন ধুনীয়া আমি চবে লাইন পাতি আছোঁ ফটো উঠিবৰ কাৰণে চবৰে বাৰী আহিব এবাৰ আৰু মোক কোনে উঠাব Dimpi is the main blogger, so please subscribe to her channel. Please subscribe. আৰু চাওক এই কি ধুনীয়া পৰিৱেশ আৰু সেইখন মোৰ পিছপিনে যে আছে MC কলেজ কেতিয়াবা দেখাম বাৰু পিছত কিন্তু আজি নোৱাৰোঁ দেই ফটো উঠা কোৱাচোন আমি actually reels বনাব try কৰি আছোঁ তাৰপিছত অ' আচ্ছা ঠিক আছে মই কিন্তু এতিয়ালৈকে এখনো উঠিব পাৰে জাষ্ট এটা ৰিলহে বনালোঁ কিবাকৈ ৰিলটোত আকৌ মোক ভাল নহ'লে মোক মাৰা নাই তাহাঁতি আধা ৰখাই মই নাই ৰিলটোত ঢাকি ভালকে ইয়াতে ভাল আমি যদি এনেকৈ তো আজিলৈকে মোৰ ব্লগটো ইয়াতে সামৰণি মাৰিলোঁ আৰু সকলোৱে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্রাইব বাই ঘৰত গৈ আছোঁ অসমৰ ভিতৰত তৃতীয় কলেজ